আৰম্ভণিতেই তোমাক এষাৰ কথা কওঁ, জীৱনটো একেবাৰেই সংক্ষিপ্ত আৰু এই সংক্ষিপ্ত জীৱনৰ এটা বৃহৎ সময় তুমি চিন্তা কৰি কটাই দিবা, তুমি টেনশ্যনত পাৰ কৰিবা। এইটো তোমাৰ লগত খাপ নাখায়। হয়, এই পৃথিৱীৰ এনে কোনো ব্যক্তি নাই যিজনে টেনশ্যন কৰা নাই, যিজনে ডিপ্ৰেশ্যনত ভোগা নাই, কাৰণ এইবিলাক জীৱনৰ কিছু কমন অধ্যায়। তোমাক কৈছোঁ, যদি তুমি দুশ্চিন্তা কৰি তোমাৰ সমস্যাৰ সমাধান হয় তেন্তে দুশ্চিন্তা কৰা, আৰু যদি নহয় তেন্তে তাৰ পৰা নিজৰ দূৰত্ব বজাই ৰখা। কাৰণ একো নহয়, কাৰণ এটাই, দুশ্চিন্তা কৰি কিছু হওক বা নহওক তোমাৰ ৰোগৰ মাত্ৰা বৃদ্ধি পাব, শৰীৰৰ ক্ষতি হ'ব। প্ৰিয় বন্ধুসকল, পৰিস্থিতি যেনেকুৱাই নহওক, সমস্যা যিমানেই নহওক, কেতিয়াও দুশ্চিন্তা নকৰিবা। হয়, মই জানো এইবিলাক এনেই আহে, কিন্তু তোমাৰ ওচৰত এটা কথা সোধোঁ, যিটো হোৱাৰ সেইটো কি কোনোবাই বাধা দি ৰাখিব পাৰিব? আৰু যিটো নহ'ব সেইটো কি কোনোবাই মাতি আনিব পাৰিব? এইবিলাক আমাৰ হাতত নাথাকে। এটা কথা কি জানা, মানুহে অতীতক লৈ দুখ কৰে আৰু ভৱিষ্যতক লৈ চিন্তা কৰে, আৰু এইবিলাক কৰিবলৈ গৈ নিজৰ বৰ্তমানক নষ্ট কৰি পেলায়। অথচ কি জানা, আজি যদি আমাৰ বৰ্তমানক সুন্দৰ কৰিব পাৰোঁ, আমাৰ বৰ্তমানক সঠিক ঠাইত সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, তেন্তে আমাৰ অহাকালি ভাল হ'বলৈ বাধ্য। গতিকে যিখিনি সময় তুমি দুশ্চিন্তা কৰা, সেইখিনি সময় যদি তুমি দুশ্চিন্তা নকৰি তোমাৰ সমস্যাৰ কাৰণে কষ্ট কৰা, চাবা বহুত বেছি চিন্তামুক্ত হৈ গৈছ। শুনা, তোমাক এষাৰ অপ্ৰিয় সত্য কথা কওঁ, আমি কোনেও নাজানো অহাকালি পৰ্যন্ত জীয়াই থাকিম নে নাই। আজিৰ সূৰ্যৰ পোহৰ গাত পৰিছে, কিন্তু অহাকালিৰ সূৰ্যটো মোৰ কাৰণে উদয় হ'বনে নাই? অহাকালি এই পৃথিৱীবাসী মোক জীৱিত বুলি মানিবনে নাই? য'ত মানুহৰ পৰৱৰ্তী নিশ্বাসৰ কোনো গেৰাণ্টি নাই, তাত ভৱিষ্যত লৈ চিন্তা কৰা, 10-20 বছৰৰ প্লেনিং কৰা। নহয়, প্লেনিং কৰাটো কোনো অপৰাধ নহয়, কিন্তু তাৰ কাৰণে টেনশ্যন কৰাটো অপৰাধ, নিজক কষ্ট দিয়াটো অপৰাধ। তোমাক অনুৰোধ কৰিম, নিজৰ ভৱিষ্যত লৈ ইমানো চিৰিয়াছ নহ'বা যিটোৱে তোমাৰ আজিৰ দিনৰ শান্তি ভংগ কৰে। হয়, ইমানো দুশ্চিন্তা নকৰিবা। তোমাক আগতো কৈছোঁ, এতিয়াও কওঁ, জীৱনটো বহুত বেছি সংক্ষিপ্ত, আৰু এই সংক্ষিপ্ত জীৱনৰ এটা ভেৰি শ্বৰ্ট টাইম দুশ্চিন্তা কৰি নিজৰ মন বেয়া ৰাখি নিজক কষ্ট দি অতিবাহিত কৰাৰ কোনো প্ৰশ্নই নুঠে। দিনৰ প্ৰতিটো মুহূৰ্তক এনজয় কৰা। মনত ৰাখিবা, সুখ আৰু জীৱনত কেতিয়াও বেলেগভাৱে নাহে। গতিকে তোমাক প্ৰতিটো দিনৰ মাজতে সুখ বিচাৰি ল'ব লাগিব। শেষত তোমাক এটা কথাই ক'ম, তোমাৰ এই বৰ্তমানটোৱেই এটা সময়ত ভৱিষ্যত আছিল, আৰু তোমাৰ এই বৰ্তমানটোৱেই এটা সময়ত অতীত হৈ যাব। গতিকে বৰ্তমানটোক উপভোগ কৰা, তোমাৰ বৰ্তমানটোক সঠিক ঠাইত ব্যৱহাৰ কৰা, আৰু যদি এই বৰ্তমানটোক সঠিক ঠাইত ব্যৱহাৰ কৰিব পাৰা, বৰ্তমানটোক উপভোগ কৰিব পাৰা, তেন্তে মই গেৰাণ্টি দিছোঁ তোমাৰ অতীতক লৈ কোনো আফচোচ নহ'ব, আৰু ভৱিষ্যতক লৈও কোনো দুশ্চিন্তা নহ'ব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।